বন্ধুর কারণটা কি? ঠিক আছে, চলো 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 বাইরে ভোট দিব। ইয়াতো ভোট চলি থকা অৱস্থাত সিহঁতে কেনভাছ চিটিং কৰি কৰি আভা পৰিষদ বিজেপিৰ কাগজ পিছফালে লৈ 9 নম্বৰ ৱাৰ্ডৰ বিজেপিৰ কাগজ আভা পৰিষদৰ কাগজ পিছফালে লৈ ওপৰত নম্বৰ হোল্ডিং নম্বৰ লিখি দি মানে লগত দি ভোট দিব আহিছে সিহঁতে লগত লৈ লৈ মানে বিজেপিৰ বিজ্ঞাপন চলি আছে ইয়াতে। ভোট চলি থকা অৱস্থাত বিজ্ঞাপন কেনেকৈ চলি থাকিব পাৰে? কোনে কৰিছে নাজানো, কিন্তু মানুহ পাব্লিকৰ হাতত কাগজবিলাক আহি আছে ভোটাৰ কিহত এইটো বুথত বিজেপিৰ কেণ্ডিডেট আভা প্ৰসাদ আৰু কাগজবিলাক গোটেইখিনি আভা প্ৰসাদৰে হৈ আছে। বিজ্ঞাপনটো বিজেপিৰ ভোট কেন্দ্ৰৰ ভিতৰলৈ হৈ আছে। ভোট অলৰেডি কেইটা হৈয়ে গৈছে। এই এটা বুথত নহয় আৰু এটা বুথত হৈছে, ছুইপাৰ কলনীৰ এইফালে এটা বুথত ৰাতিপুৱা হৈছে। মই তাতে কমপ্লেইন কৰিছোঁ। কমপ্লেইন কৰাৰ পিছত সেইটো ক'লে ঠিক হ'ব আৰু নহ'ব, এবাৰ ভুল হৈছে। এই ভুলটোতো এবাৰ একে ভুল বাৰে বাৰে নহয় না। ফিৰ আহি ইয়াতে এতিয়া মই চাই আছোঁ, ইয়াতে এনেকুৱা চলি আছে। আৰু ভিতৰৰ অফিচাৰবিলাকৰ গাফিলতি আছে। মানুহ ভুলতে দিব পাৰে, এটা কাগজ দুটা কাগজ হ'ব, ইমান কাগজ ভুলতে আহিব নাপায় তো ভিতৰত। আছে গোটেইবিলাক ষড়যন্ত্ৰ আছে, মই চাইছোঁ সিহঁতক। হ'ব পাৰে, এইটোতো মই ক'ব নোৱাৰোঁ কোনে আছে না আছে। মই কংগ্ৰেছৰ প্ৰাৰ্থী 9 নং ৱাৰ্ডৰ ইয়াছমিন আৰা বেগম। তাৰমানে এইটো যিটো ঘটনা আজি সংঘটিত হ'ল ইয়াত, এইটো মানে সম্পূৰ্ণৰূপে বিজেপিয়ে মানে বলপূৰ্বকভাৱে কৰি আছে। ভারতীয় জনতা পার্টি টাউন যুব মোর্চার বুথ প্রেসিডেন্ট 196 ঠিক আছে। আমি যেটো বুথ আছে আমার বুথৰ যেটো ইনচার্জ মোক দিয়া হৈছে, মোৰ কাটো আছে মোৰ লগত। মোক তো ভেৰিফাই কৰিবলৈ 1 ঘণ্টাৰ পিছত আমাক আপডেট কৰিব লাগিব টাউন মন্ত্ৰী অফিচত, ঠিক আছে। মই কৰি আছোঁ। কংগ্ৰেছৰ যিটো ল'ৰা লগৰ নামটো নাজানো, আমি দেখাই দিম। সেই ল'ৰাটো মই তাৰ পৰা ক'লে যে তুমি ঘৰৰ পৰা এই পৰা ওলাও, ঠিক আছে। মোৰতো বুথ প্ৰেচিডেণ্ট আছে, মোৰতো ইনচাৰ্জ, মোক যাবই লাগিব। ওলাৰ কাৰণে মই ঠিক আছে, তুমি কৈছা তুমিও ওলাও, মই ওলালোঁ গ'ল। এছডি আগৰ হৈ আছে আভা প্ৰসাদ, আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ মিউনিচিপালিটিৰ পৰা আভা প্ৰসাদ, তেখেতৰ পিকচাৰ লৈ কাইটি কিনে তাত কংগ্ৰেছৰ তৰফৰ পৰা দেখাই আছে যে এইটো পষ্টি হৈ আছে, কিন্তু কৰি আছে কংগ্ৰেছে। আৰু আজি কৈ আছে যে এইবিলাক বিজেপিয়ে কৰিছে। নহয়, বিজেপি এইবিলাক চব কংগ্ৰেছৰ কথা। আমি কেতিয়াও চিন্তা নকৰোঁ। বিজেপি চৰকাৰে কেতিয়াও মাইনৰিটিৰ ক্ষতি কৰা নাই। আজি যিবিলাক কৰি আছে চব মাইনৰিটি কৰি আছে।